প্ৰথমে নমস্কাৰ। আজি এটি পুনৰ নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে ভোট জলকীয়া গুটিবোৰ কেনেকৈ ওলোৱা হয় আৰু লগতে ভাৰ্মি কম্পোষ্ট আৰু কোকোপিটেৰে কেনেকৈ গুটি হেঁচা হয় বা গুটিবোৰ পচোৱা হয় তাৰ বিষয়ে সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু লগতে ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আহক মই বেক কেমেৰাৰে দেখাই আছোঁ। আহক এইবোৰ ভোট জলকীয়াবোৰ এটা পাত্ৰত ৰখা হৈছে। এই পাত্ৰটোত পৰিষ্কাৰ পানী দিয়া হৈছে। এবাৰ ধুই লোৱা হ'ব জলকীয়াবোৰ, কাৰণ এই জলকীয়াবোৰ বাকলিবোৰ খোৱা যাব, সেইবাবে ৩-৪ ৰ'দ শুকাই সুন্দৰকৈ আচাৰ বনাব পৰা যাব। সেইবাবে মই এনেকৈ এবাৰ ধুই লোৱা হয়, পৰিষ্কাৰ নাথাকে সেইবাবে। আৰু ইয়াত হাফ কিলো আছে ৫০০ গ্ৰাম, আৰু আপোনালোকক দেখাই আছোঁ পানী দিয়া হৈছে। এইবাৰ কেনেকৈ গুটিবোৰ আঁতৰোৱা হয় আপোনালোক দেখাই যাম। আৰু আহক মই এনেকৈ প্ৰথম আৰু এই হাত মোজা পিন্ধি লোৱা হৈছে যাতে বহুতখিনি পুৰে, সেইবাবে সুন্দৰকৈ উঠাই লোৱা হ'ব। এখন পাত্ৰত ৰাখিব, যিকোনো পাত নহ'লে আপোনাৰ পাত্ৰ, এনেকৈ এইটো পানীটো সৰি যায়। এইবাৰ সম্পূৰ্ণকৈ গুটিবোৰ ওলোৱা হৈছে ভোট জলকীয়াৰ পৰা, আপোনালোকে দেখিছে অতি সুন্দৰকৈ। আৰু এইফালে বাকলিবোৰ এইটো আচাৰৰ বাবে শুকাই দিয়া হ'ব ২-৩ ৰ'দ ইয়াত ৰাখি ৩-৪ ৰ'দ শুকাই দিয়া হ'ব। আৰু আগলৈ ষ্টেপ দেখাই আছোঁ। আহক এইবাৰ মই ৩ ৰ'দ শুকাই লোৱা হৈছে অতি সুন্দৰকৈ। আৰু যদি নৰ্মেল ৰ'দ হয় ৪ ৰ'দ বা ৫ ৰ'দ মান দিলে হৈ যাব। আৰু এনেকৈ আহক এইবাৰ এই ডিব্বা, খালী ডিব্বা অনা হৈছে। এই ডিব্বা দুটাত পানী ঢালি দিয়া হ'ব, পৰিষ্কাৰ পানী। এইটো আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ। সাইডত ৰাখিছোঁ বটলটো। এইবাৰ ফাংগিচাইড চাপ দিয়া হ'ব এই ডিব্বা দুটাত। এনেকুৱা সৰু চামুচ প্লাষ্টিকৰ, এয়া ১ চামুচকৈ দিয়া হৈছে। ১ চামুচ নহয়, অকণমান কম হ'ব। এই চামুচেৰে ফুল নহয়, অকণমান কম হ'ব। দুইটা ডিব্বাতে দিয়া হৈছে। এই চাপ এইবিলাক ছাইডত ৰাখিছোঁ আৰু অকণমান পানী দি দিছোঁ। এইবাৰ অকণমান খাটি এনেকৈ সংমিশ্ৰণ কৰি ল'লে হ'ল এই ডিব্বা দুটা পানীখিনি। এইটো চাপ হয় ফাংগিচাইডৰ বাবে, এইটো ভেঁকুৰনাশত এইটো ৰোধ কৰে, নালাগাৰ বাবে ইয়াত দিয়া হৈছে। এইবাৰ যি ৰ'দত শুকাই লোৱা হৈছিলে ৩ ৰ'দ, এই জলকীয়া গুটিবোৰ এইবাৰ ঢালি দিয়া হ'ব। এনেকৈ ডিব্বা দুটাত ৰখা হ'ব। আৰু আছে ভাল এইখিনি। এয়া হৈছে ফাংগিচাইড নলগাৰ বাবে দিয়া ৰখা হৈছে। এয়া মই আধা ঘণ্টাৰ বাবে ৰাখিম। আহক এইবাৰ আধা ঘণ্টাৰ পিছত, আধা ঘণ্টা হৈ গ'ল। এইবাৰ এই ডিব্বা দুইটা হৈছে ছিকিব লাগিব, অকণমান ছাইডত ৰাখিছোঁ।
আৰু এনেকুৱা বেয়া পাত্ৰ, পানীটো সৰি নযোৱা পাত্ৰ লাগে বেয়া, যাতে পানীটো ৰৈ যায়। আৰু এনেকুৱা এখন বেয়া কাপোৰ পাতল চাইজৰ ছানি দিয়া হ'ব। ছাইডত ৰাখিছোঁ। এনেকৈ কাপোৰটো কচাই লৈ এনেকৈ ধুনীয়াকৈ অতিটা সুন্দৰ হৈছে, এনেকৈ চেকিব পাৰিব। অকণমান হেঁচি দিলে হ'ল যাতে পানীটো উৰি যায়। এনেকৈ হৈছে, অতিটা সুন্দৰ। অলপ দেখাই আছোঁ আপোনালোকক, এই পানী একেবাৰে সৰি গ'ল। বা এইটো ছাইডত ৰাখিছোঁ। তো এইবাৰ পেপাৰত এনেকৈ ৰাখিলে হ'ল। অকণমান এইটো ছাইডত ৰাখিছোঁ। দুখন এখন পেপাৰত লাগিব পাতলকৈ। এনেকুৱা দাঁত এখন যিকোনো পাত্ৰ হ'লে হ'ল, যাতে হিলি নাযায়। এনেকৈ ৰাখিলে হ'ল ধুনীয়াকৈ, অতিটা সুন্দৰকৈ। এইবাৰ এই 1 ঘণ্টা বা 2 ঘণ্টা ৰ'দত দি ৰাখিম, যাতে শুকাই যায় আৰু এই পিছলৈকৈ ব্যৱহাৰ কৰিব পাৰিম। 1 মাহ 2 মাহ 6 মাহলৈকে ৰাখিব। ডিব্বা এটাত, খালী ডিব্বা এটাত সুন্দৰকৈ ৰাখি থ'ব পৰা যাব। সেইবাবে মই এই ফাংগিচাইড শোধন কৰি লোৱা হৈছে। আৰু এইবোৰ 1 ঘণ্টা বা 2 ঘণ্টা ৰ'দত ৰাখি থোৱা হ'ব। এতিয়া শুকাব সম্পূৰ্ণ, এতিয়া আনি লগে লগেও ব্যৱহাৰ কৰিব পাৰিব বা পচাব পাৰিব। আৰু মই আগৰ ষ্টেপ দেখাই আছোঁ। আহক এইবাৰ 3 ঘণ্টাৰ পিছত সুন্দৰকৈ শুকাই লোৱা হৈছে। সুন্দৰ চৰচৰীয়া হৈছে, শুকাইছে। আৰু এনেকৈ শুকাই ল'লে হ'ল। আৰু এইবাৰ সাঁচি ৰাখিব পাৰে এটা খালী ডিব্বাত। 1 মাহৰ পিছত 2 মাহৰ পিছতো আপোনালোকে পচাব পাৰে, যেতিয়া সময় পায় তেনেকৈ ৰাখি থ'ব পাৰিব। আৰু মই এইবাৰ প্ৰতিবাৰ লগে লগে পচোৱা হ'ব। আৰু আহক এইবাৰ মই আগলৈ দেখি যাম। আহক এইবাৰ কোকোপিট সংমিশ্ৰণ কৰিম, কোকোপিট আৰু ভাৰ্মি কম্পোষ্ট। এইবাৰ দেখিছে, এয়া হৈছে কিছু সাৰ, ভাৰ্মি কম্পোষ্ট। আৰু এইবাৰ ছাইডত ৰাখিছোঁ। এইবাৰ দিম ভাৰ্মি কম্পোষ্ট, এইটো কিছু সাৰ। কিন্তু ভাৰ্মি কম্পোষ্টটো অকণমান কমকৈ দিছোঁ। এইবাৰ ফাংগিচাইডৰ বাবে, এইটো ফাংগিচাইড ৰোধ কৰে, টাইকাষ্টাৰ। এইটো মাটিত ইউজ কৰি লোৱা। এয়া মই 1 চামুচ দি দিছোঁ।
আৰু অকণমান দি দিছোঁ। এইবাৰ সংমিশ্ৰণ কৰিম। এনেকৈ সুন্দৰকৈ সংমিশ্ৰণ কৰি ল'লে হ'ল। আৰু যিটো ফাংগিচাইড ঔষধ দিয়া হৈছে সেইটো যাতে সুন্দৰকৈ সংমিশ্ৰণ হয়, মিহলি কৰিলে হ'ল গুটিটা সুন্দৰকৈ। এইবাৰ দেখাই আছোঁ মই মাছৰ খালী কাৰ্টুনত 5 ইঞ্চি ৰাখি বাকীখিনি চাকুৰে কাটি আঁতৰাই ৰখা হৈছে। ইফালে 1 পিচ আৰু ইফালে বস্তা দিয়া আছে, কাৰণ তালিটো নাই যিহেতু ইফালে, সেইকাৰণে তলত বস্তা ৰাখি দিয়া হৈছে। আৰু ইফালে এনেকুৱা কাঁচিৰ পুৰণা কাঁচি জং আছে, ইয়াত হোল বনোৱা হৈছে। এনেকৈ পানীটো বেছি হ'লে যাতে ওলাই যায়, এনেকুৱা 20-30টামান হোল দিয়া হৈছে ইয়াত। আৰু ইফালে আপোনালোক দেখাই আছোঁ, ইফালে শিল গুটিবোৰ দেখিছে আপোনালোকে, এয়া হৈছে হোল। এনেকুৱা যাতে পানী বেছি হ'লে ওলাই যায়, সেইবাবে যিকোনো দিব পাৰে আপোনালোকে। ইটা ভাঙা সৰু চেপ্টাকৈ এইফালে 10টা আছে ইয়াত মুঠ, আৰু এইফালে হোল বনাই দিয়া আছে আপোনালোক দেখাইছোঁ এনেকুৱা কাঁচি জঙেৰে। এইবাৰ আগলৈ ষ্টেপ দেখাই আছোঁ। এইবাৰ ভাৰ্মি কম্পোষ্ট আৰু কোকোপিট সংমিশ্ৰণ কৰি ইয়াত ৰখা হ'ব। এইবাৰ মাছৰ কাৰ্টুনত ঢালি দিয়া হ'ব এনেকৈ। এইফালে আহক এইবাৰ কোকোপিট আৰু ভাৰ্মি কম্পোষ্ট সংমিশ্ৰণ কৰি লোৱা এইবোৰ দুইটাতে দিয়া হৈছে, আপোনালোকে দেখিছে। এইটো ইয়াত 2.5 ইঞ্চিকৈ দিয়া হৈছে। এইবাৰ ভোট জলকীয়া গুটিবোৰ দিয়া হ'ব। আহক দেখাই আছোঁ। অকণমান ঘনকৈ দিলেও কথা নাই। এনেকৈ আহক এইবাৰ আগলৈ দেখাই আছোঁ। এইবাৰ দেখাই আছোঁ সম্পূৰ্ণকৈ ছিটাই দিয়া হৈ গ'ল ভোট জলকীয়া গুটিবোৰ। এইফালেও অকণমান ঘনকৈ দিছোঁ, কিছুমান নগজে সেইবাবে, আৰু এনেকৈ ছটিয়াই ল'ব পাৰিব। আৰু ইয়াৰ ওপৰত সৰুকৈ পাতলকৈ এটা লেয়াৰ দিব লাগিব, আপোনালোক দেখাই আছোঁ, যাতে গুটিবোৰ ঢাক খায়। পাতলকৈ এটা লেয়াৰ দিব লাগিব। এক্সট্ৰাকৈ এনেকৈ ৰাখিলে হ'ল, বেলেগকৈ অকণমান। আহক এইবাৰ ঢাকি দিয়া হৈছে, যিটো পাতলকৈ লেয়াৰ দিয়া হৈছিলে এইটো সম্পূৰ্ণকৈ ঢাকি দিয়া হৈ গ'ল। এইবাৰ পানী প্ৰয়োগ কৰিব লাগিব। আপোনালোকে দেখিছে এনেকুৱা, এইটো সোপা সেইটো ফুটা কৰি ল'ব লাগিব, যিটো সৰু গাজাল বুলি কয়, সেই গজালেৰে ফুটা কৰি লৈ আপোনালোক দেখিছোঁ পানী প্ৰয়োগ কৰিবলৈ এনেকৈ। ধুনীয়াকৈ অকণমান ফিজ খাওঁকৈ যাতে তিতি যায়, সুন্দৰভাৱে প্ৰয়োগ কৰিব পানী। এনেদৰে পানী প্ৰয়োগ কৰিব। এইবাৰ ঢাকি ৰখা হৈছে প্লাষ্টিক বস্তাৰে এনেকৈ। এইবাৰ আগলৈ ষ্টেপ দেখাই আছোঁ।
আহক এইবাৰ 10 দিনৰ পিছত দেখাই আছোঁ। অতিটা সুন্দৰকৈ অংকুৰিত হৈছে আৰু দেখাইছে দুইটাই বাস্কেটত জগা হৈছে। এয়া আৰু ভোট জলকীয়া গুটিবোৰ কিছু বাকী আছে। প্ৰায় ভোট জলকীয়া গুটিবোৰ কঠিন হয় গজিবলৈ, সেইবাবে লাহে লাহে গজিব সেইবোৰো। আৰু আপোনালোকক জনাইছোঁ যে কেনেবাকৈ ফাংগিচাইড বেমাৰ ধৰিলে তাৎক্ষণিক ফাংগিচাইডৰ ঔষধ ব্যৱহাৰ কৰিব যাতে নিয়ন্ত্ৰণ হয় সেইবাবে। আৰু আপোনালোকে মোৰ ভিডিঅ'ত লিষ্টত যাব ভোট জলকীয়াৰ সৰু দুপাতত কৰপচা বেমাৰটো ভেঁকুৰনাশক ফাংগিচাইড লাগিলে কেনেকৈ ঔষধ ব্যৱহাৰ কৰিব লাগে সেই ভিডিঅ' আছে, আৰু সেই ভিডিঅ'বোৰত গৈ আপোনালোকে জানিব পাৰিব। আৰু নাৰিকলৰ গুড়া আৰু যিটো ভাৰ্মি কম্পোষ্ট কেঁচুসাৰৰ মিশ্ৰণৰ, এই নাৰিকলৰ গুড়াবিলাকত সাধাৰণতে কমকৈ দেখা যায়, ফাংগিচাইড প্ৰায় কমকৈ লাগে, সেইবাবে অতিটা সুন্দৰ হয়। আপোনালোকক জনাইছোঁ মই এই দুইটাতে জগাইছোঁ, আৰু আপোনালোকে যিমান পাৰে জগাব পাৰে, 500, 1000, 2000, 3000 এনেকৈ। আৰু মাটিতো পাৰে যদি আপোনালোকে বেছিকৈ কৰিব বিচাৰে। কম পৰিমাণে কৰিব বিচাৰিলে এনেকুৱা মাছৰ কাৰ্টুনত বা যিকোনো বাস্কেটত কৰিব পাৰে সেইবাবে। আৰু আহক এইবাৰ পানী কেনেকৈ প্ৰয়োগ কৰিব। আপোনালোকে দেখিছে এই বাস্কেটত নাৰিকলৰ গুড়া আৰু কেঁচুসাৰ মিশ্ৰণ কৰি পুলিবোৰ গজিছে অতি সুন্দৰকৈ। ইয়াত যদি পানীটো বেছি হৈ থাকে তেতিয়াহ'লে ফাংগিচাইডৰ বেমাৰৰ আক্ৰমণ কৰিব। আৰু আপোনালোকে চাই ল'ব, শুকান যদি হৈ আছে তেতিয়াহ'লে পানী প্ৰয়োগ কৰিব, আৰু যদি অতি সুন্দৰকৈ মিডিয়াম জীপ হৈছে তেতিয়াহ'লে পানী প্ৰয়োগ কৰিব নালাগে। আৰু লক্ষ্য ৰাখিব যাতে যদি জীপ আছে দিব নালাগে, আৰু যদি শুকান হৈ আছে তেতিয়াহ'লে পানী প্ৰয়োগ কৰিব লাগিব। এইবাৰ 20 দিনৰ পিছত ভোট জলকীয়া পুলিবোৰ দেখাই আছোঁ। এয়া অতিটা সুন্দৰ হৈছে। পুলিৰ বয়স বৰ্তমান 25-26 দিন হৈছে। এতিয়া সম্পূৰ্ণকৈ বুলন দিব পৰা হৈছে এয়া। আৰু ইতিমধ্যে মোৰ বুলন দিয়া ভিডিঅ' আছে, কেনেকৈ পুলিবোৰ বুলন দিব লাগে পুলি বেগত বা গিলাচত, তাৰ বিষয়ে আপোনালোকে মোৰ ভিডিঅ' লিষ্টত গৈ চাব পাৰিব। অতি সুন্দৰ হৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। যিসকলে মোৰ এই চেনেলত নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দাবাই ৰাখিব যাতে নতুন ভিডিঅ' পাই থাকিবলৈ। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।